1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব এই 5টা নিয়ম। নাজানিলে পৰিব আপুনি ভয়ংকৰ বিপদত। বেংক গ্ৰাহকৰ লগতে সলনি হ'ব আন 5টাকৈ নিয়ম। কি নিয়ম সলনি হ'ব জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। 1 ফেব্ৰুৱাৰী অহাৰ লগে লগে এই নিয়মবোৰ সলনি হ'ব। এই পৰিৱৰ্তন হ'ব NPSৰ পৰা ফাষ্টেগ আৰু FDলৈ। নতুন মাহ আহি আছে আৰু বহু পৰিৱৰ্তন হ'বলৈ গৈ আছে। ইয়াৰ সমান্তৰালকৈ আজিৰ দিনটোতে দেশৰ বাজেট দাখিল কৰা হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা চৰকাৰে বহু পৰিৱৰ্তন কৰি আছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ধনত পৰিব। 1 ফেব্ৰুৱাৰীৰ পৰা কোনবোৰ 6টা পৰিৱৰ্তন হ'ব জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। NPSৰ আংশিক উলিওৱা, IMPFত আপডেট, SBI হোম লোন অফাৰ, পাঞ্জাৱ আৰু চেণ্ট বেংকৰ বিশেষ FD আৰু আন বহু পৰিৱৰ্তন অহা মাহৰ পৰা হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা PFRDAৰ পৰা ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাত পৰিৱৰ্তন হ'ব। ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত একাউণ্ট উলিওৱাৰ নিয়ম সলনি কৰা হৈছে। PFRDA জাৰি কৰা চক্ৰান্ত অনুসৰি নতুন নিয়মৰ অধীনত NPS একাউণ্টধাৰীয়ে মুঠ জমা ধনৰ 25%তকৈ অধিক ধন উলিয়াব নোৱাৰিব। ইয়াৰ ভিতৰত একাউণ্টধাৰী আৰু নিয়োগকৰ্তা উভয়ৰে অৱদানৰ পৰিমাণ অন্তৰ্ভুক্ত হ'ব। এই অনুসৰি যদি আপোনাৰ নামত ইতিমধ্যে ঘৰ আছে তেন্তে ইয়াৰ বাবে NPS একাউণ্টৰ পৰা আংশিকভাৱে উলিওৱাৰ অনুমতি দিয়া নহ'ব। IMPSৰ নিয়ম সলনি হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা IMPSৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়া আপুনি 1 তাৰিখৰ পৰা হিতাধিকাৰীৰ নাম যোগ নকৰাকৈ পোনপটীয়াকৈ বেংক একাউণ্টৰ মাজত 5 লাখ টকা পৰ্যন্ত ধন ট্ৰেন্সফাৰ কৰিব পাৰিব। 2023 চনৰ 31 অক্টোবৰত NPCIয়ে জাৰি কৰিছিল এই চক্ৰান্ত। বেংক একাউণ্টৰ লেনদেন দ্ৰুত আৰু সঠিক কৰিবলৈ NPCIয়ে IMPSৰ নিয়ম সলনি কৰিছে। NPCIৰ মতে আপুনি মাত্ৰ গ্ৰাহক বা হিতাধিকাৰীৰ ফোন নম্বৰ আৰু বেংক একাউণ্টৰ নাম লিখি ধন প্ৰেৰণ কৰিব পাৰিব। SBI গৃহ ঋণ অভিযান। SBIৰ দ্বাৰা এটা বিশেষ হোম লোন অভিযান চলাই আছে, যাৰ অধীনত আপুনি সস্তা হাৰত হোম লোন লাভ কৰিব পাৰিব। SBIৰ ৱেবছাইট অনুসৰি এই অফাৰৰ অধীনত বেংকে 65 BPS পৰ্যন্ত ৰেহাইৰ সুবিধা লাভ কৰিছে। এই ৰেহাই ফ্লেক্সিপে NRI চেলাৰী ক্লাছকে ধৰি সকলো হোম লোনৰ বাবে বৈধ। পাঞ্জাৱ আৰু চেণ্ট বেংকৰ গ্ৰাহকে 2024 চনৰ 31 জানুৱাৰীলৈকে ধনলক্ষ্মী 444 দিন FDৰ সুবিধা লাভ কৰিব পাৰিব। 1 ফেব্ৰুৱাৰীৰ পিছত এই আঁচনিৰ সুবিধা ল'ব নোৱাৰিব। এই FDৰ সময়সীমা 444 দিন। ইয়াত সাধাৰণ গ্ৰাহকে 7.4% হাৰত সুতৰ সুবিধা লাভ কৰিছে। একে সময়তে জ্যেষ্ঠ নাগৰিকে 7.9% আৰু ছুপাৰ জ্যেষ্ঠ নাগৰিকে 8.05% হাৰত সুত লাভ কৰিছে। ফাষ্ট গো KYC যদি আপুনিও এজন ফাষ্টেগ ব্যৱহাৰকাৰী তেন্তে আপুনি ইয়াৰ KYC 31 জানুৱাৰীৰ আগতে সম্পূৰ্ণ কৰিব লাগিব। এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকে নিৰ্দেশনা দিছে। যদি আপোনাৰ ফাষ্টেগৰ KYC সম্পূৰ্ণ নহয় তেন্তে ইয়াক নিষিদ্ধ বা ব্লেকলিষ্ট কৰা হ'ব।